নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অনলি স্পৰ্টছ ইন আছামিজলৈ আদৰণি জনাইছোঁ। বন্ধুসকল, আজি এটা এনেকুৱা টপিকৰ ওপৰত কথা পাতিম যিটো টপিক প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ মন মগজুত ঘূৰি থাকে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজনীতি চলে নেকি ভাৰতীয় ক্ৰিকেটত? ৰাজনীতি কৰে নেকি ভাৰতীয় ক্ৰিকেট টীম নিৰ্বাচন মণ্ডলীয়ে? আচলতে কিয় এনেকুৱাকৈ ক'লোঁ বা ক'বলগীয়া হ'ল? ভাৰতীয় প্ৰতিজন ক্ৰিকেট প্ৰেমীয়ে এটা কথা লক্ষ্য কৰিছে বা দেখি আহিছে যে ভাৰতীয় ক্ৰিকেটাৰসকলক কেৰিয়াৰৰ অন্তিম সময়ছোৱাত মাহিয়াৰ দৃষ্টিৰে চোৱা হয়। তেওঁলোকক খেলিবলৈ উপযুক্ত সুবিধা দিয়া নহয়। যিসকল খেলুৱৈয়ে নিজ দেশৰ কাৰণে ইমান কষ্ট কৰি দেশে বিদেশে ঘূৰি খেল খেলে, তেওঁলোকক শেষ সময়ছোৱাত গুৰুত্ব দিয়া নহয়। তেওঁলোকক খেলপথাৰৰ পৰা বিদায় লোৱাৰ সুবিধা দিয়া নহয়। ইয়াৰে উদাহৰণ হ'ল গৌতম গম্ভীৰ। সেইজন গৌতম গম্ভীৰ যিজনে 2007 টি-20 ৱৰ্ল্ড কাপ আৰু 2011 50 অভাৰ ৱৰ্ল্ড কাপৰ ফাইনেল খেলত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী আছিল। ইৰফান পাঠান, যিজন ইৰফান পাঠানে তেওঁৰ কেৰিয়াৰৰ শেষ খেল দুখনতো মেন অৱ দ্য মেটছ লাভ কৰিছিল। তাৰ পিছৰে পৰা তেওঁক আৰু কোনোদিনে টীম ইণ্ডিয়াৰ জাৰ্চিত দেখা নগ'ল। যুৱৰাজ সিং, যিজন যুৱৰাজ সিং আছিল 2007 আৰু 2011 ৱৰ্ল্ড কাপৰ জয়ৰ মূল নায়ক। যিজন যুৱৰাজ সিং কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈও নিজ দেশৰ বাবে খেলি গৈছিল, তেওঁকো কেৰিয়াৰৰ শেষৰ ফালে কোনো গুৰুত্ব প্ৰদান নকৰিলে আৰু 2017 ৱেষ্ট ইণ্ডিজ ছিৰিজৰ পাছৰ পৰা বিশ্ৰাম দিয়া বুলি কৈ তেওঁক আৰু কোনোদিনে টীম ইণ্ডিয়াত বাছনি কৰা নহ'ল। এসময়ৰ প্ৰতিজন বলাৰৰ ত্ৰাসৰ কাৰণ বীৰেন্দ্ৰ ছেহৱাগৰ লগতো একেধৰণৰ ঘটনাই ঘটিছিল। ইয়াৰ উপৰিও হৰভজন সিং, RP সিং, জাহিৰ খান, সুৰেশ ৰাইনা আৰু বহুতো খেলুৱৈৰ লগত একে হৈছিল বা বৰ্তমানে হৈ আছে। কেৱল যে সেই অভিজ্ঞ খেলুৱৈসকলৰ লগত এনে হৈছে সেইটো নহয়, বৰ্তমান যুৱ প্ৰজন্মৰ কিছু খেলুৱৈৰ লগতো একে হৈছে। যেনে টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা, দ্বিতীয়জন ভাৰতীয় খেলুৱৈ হোৱাৰ গৌৰৱ অৰ্জন কৰা কৰুণ নায়াৰো ত্ৰিশতক অৰ্জন কৰাৰ পিছৰে পৰা টীম ইণ্ডিয়াৰ পৰা বাহিৰত আছে। আম্বাতি ৰাইডু, যিজন আম্বাতি ৰাইডুক 2019 ৱৰ্ল্ড কাপৰ প্ৰায় এবছৰ আগৰে পৰা টীম ইণ্ডিয়াত খেলিবলৈ সুবিধা দিয়া হৈছিল, সেইজন আম্বাতি ৰাইডুক অন্তিম সময়ত ৱৰ্ল্ড কাপ টীমত বাছনি কৰা নহ'ল। আচলতে এইবোৰ কিয় হয় আমাৰ ভাৰতত? আপোনালোকে বাহিৰৰ ক্ৰিকেটাৰসকলক চাওক, যেনে AB de Villiers, যি অৱসৰ লোৱাৰ পিছতো পুনৰ নিজ দললৈ উভতি অহাৰ সুবিধা পাইছে। পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি 2-3 বাৰ অৱসৰ লোৱাৰ পিছতো পুনৰ দললৈ উভতাই অনা হৈছে আৰু অইন দেশৰ প্ৰায় সকলো খেলুৱৈক খেলপথাৰৰ পৰা বিদায় দিয়া হৈছে। আৰু সেইসকল ক্ৰিকেটাৰক দেখি আমাৰ ক্ৰিকেটাৰসকললৈ খুব দুখ লাগে। গতিকে এটা কথা নিশ্চিত যে ইয়াৰ মাজত নিশ্চয় কিবা ষড়যন্ত্ৰ চলে, ৰাজনীতি চলে। শেষত BCCI লৈ চিলেক্টৰসকললৈ এটাই অনুৰোধ, যাতে আগৰ সেইসকল খেলুৱৈৰ দৰে বৰ্তমানৰ যুৱ প্ৰজন্মৰ খেলুৱৈৰ লগত এনেকুৱা নকৰে, তেওঁলোকক যাতে উপযুক্ত সুবিধা প্ৰদান কৰে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে খেলৰ লগত জড়িত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।